মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে আজি এটা নতুন পাঠ লৈ আহিছোঁ দীৰ্ঘইকাৰৰ বিষয়ে আজি তোমালোকক শিকাম এই চিহ্নটো দীৰ্ঘইকাৰ বুলি কয় ঠিক আছে এই চিহ্নটোক আমি দীৰ্ঘইকাৰ বুলি কওঁ আৰু এই আখৰটো যে দেখিছা মই যে দেখুৱাই দিছোঁ এই আখৰটো হৈছে দীৰ্ঘই আমি দীৰ্ঘই উচ্চাৰণটো সাধাৰণতে অকণমান দীঘলকৈ উচ্চাৰণ কৰোঁ ই এনেকৈ কওঁ হা সেইকাৰণে এইটো দীৰ্ঘই আমি কেতিয়াবা হচৈ দীৰ্ঘই বুলি নকওঁ ই এনেকৈও কওঁ ঠিক আছে তোমালোকে মনত ৰাখিবা দীৰ্ঘ ই কাৰ যোগ এতিয়া চাই যাবা এই চিহ্নটো হৈছে দীৰ্ঘইকাৰ এই চিহ্নটো দীৰ্ঘইকাৰ বোলে দীৰ্ঘ ইকাৰ বৰ্ণৰ পাছত বহে অৰ্থাৎ এই চিহ্নটো কেতিয়া বৰ্ণৰ আগফালে নবহে এইবিলাক বৰ্ণ যে আছে বৰ্ণৰ আগফালে নবহে অৰ্থাৎ বৰ্ণটো পিছফালে বহে এতিয়া চাই যাবা কেনেকৈ বহে কত ক ত কত দীৰ্ঘইকাৰে কি ক যোগ দীৰ্ঘই কি দ ত দত দীৰ্ঘইকাৰে দি দ যোগ দীৰ্ঘই দি এখন তোমালোকে চিনি পাইছানে কি হয় বাৰু এখন চকী চকী বানানটো আমি কেনেকৈ লিখিম প্ৰথম চ যোগ ক যোগ দীৰ্ঘইকাৰ চকী ঠিক সেইদৰে চাই যাবা এইটো কি বাৰু এইটো দেখিছানে ছবিটো তোমালোকে ভালকৈ দেখিছানে এইটো নদী হয় ন যোগ দ যোগ দীৰ্ঘইকাৰ কি হ'ব নদী ঠিক সেইদৰে চাই যাবা এইটো কি বাৰু কিহৰ ছবি দেখিছানে তোমালোকে এইটো কণী হয় ক যোগ ন যোগ দীৰ্ঘইকাৰ কণী ঘ যোগ দৰেৰ যোগ দীৰ্ঘইকাৰ ঘড়ী এতিয়া চাই যাবা এই শব্দকেইটা তোমালোকে মাতি যাবা দেই মোৰ লগে লগে হাতী পানী নদী ৰাণী বলি বহি দামী পৰি হীৰা নীলা ঘড়ী ক্ষীণ ক্ষীণ জীৱ পক্ষী পক্ষী কণী কণী কাউৰী কাউৰী ঠিক আছে তোমালোকে এইটো দীৰ্ঘই বুলি জানিলা আৰু এই দীৰ্ঘইৰ পৰা আমি কি চিহ্ন পাওঁ দীৰ্ঘইকাৰ চিহ্ন পাওঁ ঠিক আছে আমি এতিয়া কত দীৰ্ঘইকাৰে কি বুলি নকয় কি বুলি ক'ম অকল কি বুলি ক'ম হা তোমালোকে মোৰ লগে লগে মাতি যাবাচোন বাৰু শব্দবিলাক কি চি ৰি লি টি হি গীত গীত তৰি তৰি সখী সখী নাৰী নাৰী পানী পানী হাতী হাতী বাৰী বাৰী সতী সতী ঘড়ী ঘড়ী বহি বহি নদী নদী মাহী মাহী অঘৰী অঘৰী ছাগলী ছাগলী কাউৰী কাউৰী বগলী বগলী গাখীৰ গাখীৰ বগৰী বগৰী ফকীৰ ফকীৰ ভিক্ষাৰী ভিক্ষাৰী ঢাকনি ঢাকনি বিচনী বিচনী সাদৰী সাদৰী নাচনী নাচনী ঠিক সেইদৰে চাই যাবা আকৌ এইকেইটা চাৰিটা আখৰেৰে দীৰ্ঘইকাৰ থকা শব্দ উপকাৰী উপকাৰী জলকীয়া জলকীয়া হৰিতকী হৰিতকী হালধীয়া হালধীয়া ঘৰচীয়া ঘৰচীয়া বনৰীয়া বনৰীয়া দীপাৱলী দীপাৱলী মজলীয়া মজলীয়া নীলা নীলা পানী পানী নীলা পানী মৰমী মৰমী আই মহৎ বাণী মহৎ বাণী ক্ষীৰ
হাতী গায় ক্ষীৰতী গায় এতিয়া আমি অকণমান ৰৈ ৰৈ গোৱাৰ মাতাৰ দৰে হৈছে হয়নে এতিয়া তোমালোকে ঠিক আমাৰ উচ্চাৰণবিলাক ঠিক হ'বৰ কাৰণে কি কৰিব লাগিব এতিয়া তোমালোকে গীত তৰি সখী নাৰী এনেকৈ মাতি যাবা ঠিক আছে গীত তৰি সখী নাৰী মোৰ লগে লগে মাতি যাবা তোমালোকে পানী হাতী বাৰী সতী ঘড়ী বহী নদী মাহী অঘৰী ছাগলী কাউৰী বগলী গাখীৰ বগৰী ফকী ভিক্ষাৰী ঢাকনি বিচনী সাদৰী নাচনী উপকাৰী জলকীয়া হৰিতকী হালধীয়া খৰচীয়া বনৰীয়া দীপাৱলী মজলীয়া নীলাপানী মৰমীয়াই মহৎবাণী ক্ষীৰতীয়া ক্ষীৰতী গায় ঠিক আছে তোমালোকে ভিডিঅ'টো অকণমান চাই পেলাই প্ৰেক্টিছ কৰিবা ঠিক আছে থেংক ইউ যদি আপোনালোকৰ আমাৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ